নমস্কাৰ, মই ৰাজশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি হ'ল ভতিজাজনীৰ বিয়া, মানে আজিৰ পৰা ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ। তো এতিয়া বাজিছে 11টা, চাৰে 11টা হ'ল। এতিয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিম। বিয়াখন কেনেকৈনো পাতিছোঁ তাকে আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিম। মানে কিছুমান সৰু সৰু মুহূৰ্ত ইউটিউবত ৰখি যাব, তো ভাবিছোঁ আজিৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফালে লাহে লাহে ভিতৰলৈ আহি আছোঁ। মেইন পেণ্ডেলটো সোমাম আৰু ফালে সকলোৱে কামত লাগি আছে। এতিয়াও সম্পূৰ্ণ চকী পাৰি হোৱা নাই, কৰি আছে কাম। কইনাজনীক বামুণে মানে দাই ভাঙি আছে। আহিলোঁ এতিয়া কইনাজনী গা ধুৱাব। ইয়াতে বে পাতা হ'ল। সকলোৰে তাতে নিয়মবোৰ বেলেগ বেলেগ হয়, আমাৰ ইয়াতে এনেকেই কৰা হয়। গা ধুৱাই লৈ কইনাক মেকআপ কৰা হ'ব আৰু। মই ৰেডি হ'লোঁ, কেনেকুৱা লাগিছে জনাবচোন। কাম কৰি আছিলোঁ, সেইকাৰণে কইনাৰ মেকআপ কৰাখিনি দেখাব নোৱাৰিলোঁ, ছাইডত ফটোখন দি দিছোঁ। এওঁলোক হ'ল গোলাঘাটৰ, মানে বেণ্ড পাৰ্টিৰ লোকসকলৰ কথা কৈছোঁ। তেওঁলোক গোলাঘাটৰ পৰা আহিছে আৰু তেওঁলোকৰ লগত দুগৰাকী নাচনীও আহিছে, নাচি আছে যে এওঁলোকৰ লগতে আহিছে। আপোনালোকক যদি কাৰোবাৰ ভাল লাগিছে সকলোৱে অলপ নাচিলে, ময়ো নাচিছিলোঁ কিন্তু ভিডিঅ' কৰা নহ'লে। এইফালে মানুহজনে নাচিছে কিন্তু গম নাপায় মই যে ভিডিঅ' কৰি আছোঁ। ভিডিঅ' হয়, ইমান অভিজ্ঞতা নাই, তথাপিও বনালোঁ। কেনেকুৱা পালে আপোনালোকে জনাব।